বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা দাৰুল উলুম আফাকুল ইছলাম মাদ্ৰাছা পৰিচালনা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে হজ যাত্ৰীসকলৰ মাজত এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। আলহাজ নুৰুল ইছলাম চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত হজ প্ৰশিক্ষণ শিবিৰত উক্ত অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ আৰু অসম চৰকাৰৰ হজ প্ৰশিক্ষক কলগাছিয়া আলহাজ আব্দুল হাই উপস্থিত থাকি হজৰ গাইডলাইন সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। এইপিনে বিধায়কগৰাকীয়েও দেশবাসী তথা ৰাজ্যৰ সকলো জনগোষ্ঠীৰ মাজত যাতে শান্তি সম্প্ৰীতি অটুট থাকে তাৰ বাবে পবিত্ৰ মক্কা মদিনাত দোৱা কৰিবলৈ হজ যাত্ৰীসকলক আহ্বান জনায়। সভাত চাকলা, ৰঙাপানী, কুকিলা, গোলাপাৰা আৰু নামৰাপাৰা আদি অঞ্চলৰ ভালে সংখ্যক হজ যাত্ৰী উপস্থিত থাকে। আনহাতে হজ প্ৰশিক্ষণৰ লগত সংগতি ৰাখি হজ যাত্ৰীসকলক মাদ্ৰাছা পৰিচালনা সমিতি আৰু বিধায়কৰ তৰফৰ পৰা ফুলাম গামোচা, হাজী গামোচা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে এইবেলি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৬,৩০২গৰাকী হজ যাত্ৰী মক্কালৈ যাত্ৰা কৰিব। এই সন্দৰ্ভত ইতিমধ্যে হজ কমিটিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি জানিব পৰা গৈছে। কোকিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, প্ৰাইম টাইম এনি। গাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ নাম্বাৰপাৰা দাৰুল উলুম আফাকুল ইছলাম মাদ্ৰাছা প্ৰাংগণত এখন হজযাত্ৰীসকলৰ এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় আৰু এই অনুষ্ঠানত অভয়াপুৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়া উপস্থিত থাকে আৰু এই অঞ্চলৰ মুৰব্বীসকল উপস্থিত থাকে। মাদ্ৰাছাখনৰ ভালে সংখ্যক ছাত্ৰ উপস্থিত থাকে। ভাল লাগিছে আৰু অসম চৰকাৰৰ প্ৰশিক্ষক হিচাপে ময়ো উপস্থিত আছিলোঁ আৰু যিখিনি কথা ক'লোঁ হজৰ যাত্ৰীসকলক মক্কা মদিনাত কেনেধৰণৰ পৰিৱেশ হ'ব আৰু সেই পৰিৱেশ পৰিস্থিতি কেনেকৈ মোকাবিলা হৈ আমি আগবাঢ়ি যাব লাগিব এই সম্পৰ্কত গুৰুত্বপূৰ্ণ আলোচনা হয়। আপোনালোকে জানে যে অসমত এইবেলি ৬,৩০২গৰাকী হজযাত্ৰী এইবাৰ পবিত্ৰ মক্কালৈ হজ কৰাৰ কাৰণে যাব আৰু এই সম্পূৰ্ণ তদাৰক আমাৰ অসমৰ হজ কমিটিৰ অধ্যক্ষ মাননীয় নেকিবুজ্জামান ছাৰৰ তদাৰকত এই চলি আছে আৰু ছাৰে গুৰুত্ব সহকাৰে এইবেলি হজযাত্ৰীসকলক মানে সহায় সহযোগিতা কৰিব আৰু ছাৰে নিজেও এইবাৰ হজত যাব। গতিকে হজযাত্ৰীসকলৰ যাতে উপকৃত হয় তাৰ বাবে আমি সকলোৱে আমি আছোঁ আৰু এইবাৰ খাদিমুল হুজ্জা অসমৰ পৰা যাব। খাদিমুল হুজ্জাসকলেও হজযাত্ৰীসকলক তদাৰক কৰিব, তেওঁলোকক চোৱা চিতা কৰিব, দেখা সাক্ষাৎ কৰিব আৰু সেৱা আগবঢ়াব।